মই মোৰ ভাল লগা জেগাটো আৰু এতিয়াহে দেহাটো মোৰ অকণমান ভাল ভাল লাগিছে। এইবাৰ মোৰ একেলগে প্ৰায় 2 সপ্তাহ ঘৰত হৈ গ'ল আৰু সেইকাৰণে ভাবিছোঁ নাই এতিয়া মই অকণমান ইয়াৰ পৰা জেগাটো চেঞ্জ কৰোঁ। আৰু মোৰ অকণমান কামো আছিলে, সেইকাৰণে আজি মই ৰাতিপুৱা উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চকুটুকু ফুলি আছে, জাষ্ট শুই উঠিছোঁ আৰু মই এতিয়া 28 কিলোমিটাৰ ৰাইড এটা লৈ মই মংগলদৈত যাব ওলাইছোঁ। চাইকেল ৰাইড হয় দেই, মোৰ এখন চাইকেল আছে। মানে চাইকেল চলোৱাটো মোৰ আগৰ পৰা অভ্যাস আছিলে আৰু মই বহুত দিন চলোৱা নাই। গতিকে মই বিশ্বাস কৰিবই পৰা নাই যে মই 28 কিলোমিটাৰ বা এতিয়া যাবলৈ পাৰোঁ নে নাই। আগতেতো বহুত দূৰলৈকে গৈছিলোঁ। এনেকৈ চাইকেল চলাই ঘূৰাৰো মজা আছে। বতৰটো অকণমান ঠাণ্ডা হ'লে, ৰ'দ নহ'লে চাইকেল চলাই ভাল লাগে। আৰু মানে এনেকুৱা যেতিয়া ৰ'দ দি থাকে ন, বহুত বেছি ডিহাইড্ৰেশ্যন হৈ যায়, পেচাব জ্বলি যায়, মানে গা চা বহুত বেছি বেয়া লাগি যায়। আৰু মই ইফালেতো বেমাৰৰ পৰা উঠিছোঁ ন, সেইকাৰণে মই মানে অকণমান চিন্তাও কৰিছোঁ। এতিয়া যাবহে ল'লোঁ, এতিয়া যাবহে বা পাৰোঁ নে নোৱাৰোঁ, নে আধাতে বোলে ফুৰিবলগীয়া অৱস্থা হয়। কিন্তু এতিয়াতো ভাবিছোঁ মানে যাম বুলিয়ে ওলাইছোঁ। গতিকে আপোনালোকে জড়িত থাককচোন বাৰু। এই ৰাইডটো মই কমপ্লিট কৰিব পাৰোঁ নে আকৌ মই আধাৰ পৰা ঘৰলৈকে ৰিটাৰ্ণ মাৰিব লাগে, আপোনালোকে গম পাব। বিশ্বাস কৰক, মই কিমান দিন পাছত চাইকেল চলাইছোঁ, মানে মোৰ চাইকেল চলোৱাৰ মনতেই নাই। হয়তো আজিৰ পৰা মই প্ৰায় 7-8 মাহমান আগতে মই চাইকেল চলাইছিলোঁ। মোৰ বহুত বেছি কিবা খাবলৈ মন গ'ল আৰু মই এই দোকানখনতে ৰখি দিলোঁ। এইখন হৈছে এখন অতি পুৰণি দোকান, মানে বহুত দিন আগৰ পৰা এইখন আছে। ৰুটি আৰু ঘুগনি ইয়াত বহুত ফেমাছ হয়। মই তেতিয়াই প্ৰথম খাবলৈ ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া ঘুগনিৰ দাম 2 টকা, ৰুটি আৰু ঘুগনি মিলাই 5 টকা। সোৱাদ কিন্তু এতিয়াও একদম আগৰ নিচিনাই আছে। সেই দাদাজনৰ হাতৰ যাদুটো মানে এতিয়াও একে আছে। খুব বেছি ভাল লাগিলে খাই। এতিয়া আহি পাইছোঁ মই মোৰ ভাল লগা জেগাটো। যেতিয়া মই মংগলদৈৰ পৰা ঘৰলৈকে আহোঁ বা ঘৰৰ পৰা মংগলদৈলৈকে মই যেতিয়া যাওঁ, তেতিয়া এইখিনি জেগাত মই অকণমান হ'লেও সময় ৱেইট কৰোঁ, কাৰণ এইখিনি জেগা মোৰ বহুত বেছি ভাল লাগে। হয়তো আমি কিতাপত পাইছিলোঁ ননৈ নদী। এইখন হৈছে ননৈ নদী আৰু ইয়াৰ ওপৰত হৈছে এইখন বৰ ধুনীয়া দলংখন। মানে অৱশেষত মই সঁচাই কৈছোঁ, আজি অকণমান ভাগৰ লাগিব লাগিছে। মই দলঙৰ মানে উঠাবলৈ পৰা নাই। সেইটোৱে কথা, যেতিয়া কিবা এটা বস্তুৰ অভ্যাসটো যেতিয়া নোহোৱা হৈ যায়, মাজতে বহুত দিনৰ কাৰণে এৰি দিয়া যায়, সেই বস্তুটো আকৌ নতুন হৈ পৰে। মোৰ এতিয়া মনত আছে, আগতে মই কিমান কিলোমিটাৰ চাইকেল চলাইছিলোঁ, বহুত বেছি 80 কিলোমিটাৰ চাইকেল চলাইছিলোঁ, মানে যেতিয়া মই কলেজ টাইমত আছিলোঁ। তাৰপাছৰ পৰা এৰি দিয়া গ'ল আৰু লাহে লাহে অভ্যাসবোৰ আকৌ বেয়া হ'ল। গতিকে আকৌ অকণমান অভ্যাসটো গঢ়িব লাগিব, কাৰণ মই চাইকেল চলাই অলপ দূৰলৈ যাবলৈ মন আছে। অৱস্থা ইমান বেয়া হ'ব বুলি গম পালে মই কোনো কাৰণত আজি এনেকৈ চাইকেল লৈ ইমান দূৰলৈকে নাহিলোহেঁতেন। মই ভাবিছিলোঁ যে আগতে ইমান ধুনীয়াকৈ অহা যোৱা কৰোঁ, আপ ডাউন কৰোঁ মই মংগলদৈৰ পৰা। বেছি কিলোমিটাৰ নহয়, 28 কিলোমিটাৰ হয়, কভাৰ কৰিব পাৰিম। কিন্তু মই আজি হয়তো ইমান দিনৰ কাৰণে চলোৱাৰ কাৰণে, পাছত চলোৱাৰ কাৰণে হ'ব পাৰে, বা নতুবা মই অসুস্থ হৈ থকাৰ কাৰণে হ'ব পাৰে, বা আজি বতৰটো বেছি ৰ'দ হৈ থকাৰ কাৰণে হ'ব পাৰে, নাজানো কি। কিন্তু এতিয়া মোৰ হাতত অপশ্যনো নাই, ইয়াত চাইকেল থৈ মই মানে সিটো পাৰেও যাব নোৱাৰোঁ, মই ইফালেও আহিব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈছে। এতিয়া কোনোমতে ত'ত অকণমান ৰৈ ইটো কৰি সিটো কৰি মই কোনোমতে যাই থাকিব লাগিব। তাকে গছ এজোপা পাইছোঁ, তাত অকণমান ৰেষ্ট লৈছোঁ। আৰু মানে এই ৰাস্তাটোত কি হয়, মানে গোটেই পথাৰ হয় আৰু গছ গছনিৰ সংখ্যাটো অকণমান কম হোৱাৰ কাৰণে গোটেই মানে এনেকৈ ৰ'দ পৰে। মোৰ সুমন বুলি লগৰ এজন আছিলে। লগৰ হ'লে মানে মোতকৈ সৰু হ'ব, মানে হ'লেও আৰু ভাল ফ্ৰেণ্ড আৰু মোতকৈ সৰু হ'লেও। সি মোক কৈছিলে, মই যে এনেকৈ উল্টা পুল্টাকৈ ঘূৰি ফুৰোঁ যে, চাৰিওপিনে অ'ত যাওঁ ত'ত যাওঁ, নদীত যাওঁ, পাহাৰ পাৰ গৈ কিবা পাওঁ। সি কৈছিলে যে তই বৰ চেঙেলীয়া হৈছ। আৰু তাৰ সেই ৱৰ্ডটো চেঙেলীয়া আজি মই উপলব্ধি কৰিছোঁ মানে। আৰু মই যেন সঁচাই চেঙেলীয়া হৈ গৈছিলোঁ, আৰু তাৰ কাৰণে এইখন ৰ'দ চাওঁ, একদম দ্ৰুত গতিত, ক'তো গছ এজোপা নাই বোলে। 28 কিলোমিটাৰ চাইকেল চলোৱা মানুহ দেখি চাগে আপোনালোকৰ বৰ ভাল লাগিছে। মই নোৱাৰা হৈ গ'লোঁ, বুজিছানে? মানে চিটটো মানে ইমান টাইট আছিলে, একদম মই নাই, ভৰি বিষাইছে, কঁকাল বিষাইছে, গোটেই মোৰ অৱস্থা নাই। আৰু ময়ো একদম এতিয়া খাটাং কৰিছোঁ, যেতিয়ালৈকে এই চাইকেলখনৰ এই প্ৰয়োজনীয় বস্তুবোৰ আহি নাপায়, তেতিয়ালৈকে একদম মাদাৰ প্ৰমিছ মই ক'তো নাযাওঁ। কাৰণ মংগলদৈ পাবলৈকে এতিয়াও আছে 15 কিলোমিটাৰমান বাকী, আৰু এইখিনিতে মোৰ অৱস্থা ইমান বেয়া হৈছে। আৰু এনেকৈ থাকিয়ে ভাবিলোঁ, নাই যদি বেছি খোজকাঢ়িও থাকোঁ বহুত বেছি দেৰি হৈ যাব। যিমান পাৰি সোনকালে ৰুম গৈ পাব লাগে, ফ্ৰেছ হ'ব লাগে। আৰু ইভিনিঙলৈকে মই কৰিবলগীয়া ডাঙৰ কাম এটা আছে, সেইকাৰণেহে আজি মানে ল'ৰা চপৰা কৰি মই ঘৰৰ পৰা গুচি আহিলোঁ এনেকৈ। এই জেগাখিনি বৰ ভাল লগা জেগা।
এইখিনি কিবা ভূতনাথ বুলি কয় নেকি, কিবা তেনেকৈ শুনিছিলোঁ দেই। ইয়াত শ্মশানো আছে, এখন নতুনকৈ দলঙো বনি আছে, আৰু এইখিনি জেগাতে মই অকণমান মানে চাহ বিচাৰি পিনে অকণমান ৰেষ্ট ল'ম। ৰেষ্ট লৈ কিবা খাব লাগিব। ৰুটি খাই আহিছিলোঁ, কিন্তু এতিয়া মানে অকণমান ডিহাইড্ৰেশ্যন টাইপ হৈছে যে, সেইকাৰণে কিবা জুচ খাব লাগিব। তেনেকৈ খাই মেলি অকণমান সময় ৰৈ ফোনটো চাৰ্জত লগাব লাগিব। মোৰ পাৱাৰ বেংক আছে বাৰু, সেইটো লগাই লৈ তাৰপাছত মই 45 মিনিটৰ ভিতৰত হয়তো মঙলদৈ গৈ পাম। আৰু এইটো হৈছে জনাৰাম চৌকাৰ এইটো চিলিণ্ডাৰ, যিটো মানে ফেক্টৰীটো চিলিণ্ডাৰটো বনাই ইয়াতে তেনেকুৱাকৈ। আৰু জেগাখিনি বেছ ভাল লগা জেগা, কিন্তু ইয়াতে অকণমান সময় মই অতিবাহিত কৰিম এতিয়া। মোৰতো ৰ'দৰ কথা ভাবি এতিয়াই ভয় লাগিছে, কাৰণ এতিয়াই যদি ইমান টান ৰ'দ দিয়ে আৰু পাছলৈ কি হ'ব। মোৰতো গোটেই হাত চুটি পিন্ধি আহিছিলোঁ ন, গোটেই হাত একদম ক'লা পৰি গৈছে আৰু জ্বলি জ্বলি যোৱাৰ নিচিনা হৈছে। মই পানী লৈছোঁ আৰু গোটেইবোৰ ধুইছোঁ, মানে মুখত পানী লৈছোঁ, তাৰপাছত ইফালে হাতবোৰ তেনেকৈ ধুৱাই দিছোঁ। তাৰপাছত অকণমান মানে যিটো জ্বলি টাইপ যোৱা টাইপ হৈছিলে ন, সেইটো কমি গৈছে। আজি মোৰ এই যাত্ৰাটো মই কৈছোঁ, মোৰ গোটেই লাইফ টাইম চাগে মনত থাকিব। এতিয়া অকণমান মুখত পানী চানী ছটিয়াই কিবা কিবি অকণমান ড্ৰিংক খাই দিয়াৰ পাছতহে মোৰ অকণমান মানে দেহটো শক্তিশালী লাগিছে। মানে একেলগে গোটেইবোৰ পৰিছে। বহুদিন ধৰি চাইকেল চলোৱা নাই, ৰাস্তা বেয়া, ৰ'দো আজি বেছিকৈ দিছে, তাকো আকৌ মই বেমাৰত পৰি উঠিছোঁ। এই একদম তেনেকুৱা গোটেইবোৰ একেলগে পৰিছে কাৰণে চাগে আজি মই একদম মানে ভালকৈ নাই পঢ়া। তাৰপাছত ইয়াৰ পৰা আৰু বহুত বেছি কিলোমিটাৰ নাই, চাগে ইয়াৰ পৰা আপোনাৰ কিমান কিলোমিটাৰ হ'ব, 7 কিলোমিটাৰমান পাছত মই মোৰ মংগলদৈ ৰুম পামগৈ। গতিকে একদম কাপোৰ কানিবোৰ তিতি বুৰি গৈছে গোটেই। গতিকে ৰুম যাম, যাই পিনে অকণমান চেঞ্জ কৰি মুখ হাত ধুই মেলি তেনেকৈ আৰু। গতিকে এতিয়া মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। ধন্যবাদ আপোনালোকে মোৰ লগত এনেকৈ সময়খিনি দিয়াৰ বাবে। আৰু এতিয়া ৰুম পাবলৈ বৰ বিশেষ দূৰ নাই, 7 কিলোমিটাৰমান আছে, সেইখিনি মই অতি সোনকালে পামগৈ। আৰু এতিয়াহে দেহাটো মোৰ অকণমান ভাল লাগিছে, ইমান বেছি দুৰ্বল হৈ পৰিছিলোঁ। তাৰপাছত এতিয়া ৰুমত গৈ অকণমান ফ্ৰেছ হৈ মুখ হাত ধুই মেলি অকণমান এডিট কৰিব লগা ভিডিঅ' দুটামান আছে, আৰু তাৰ লগতে মই যে কৈছিলোঁ মোৰ কামটোৰ কাৰণে যাব লাগিব, সেই কামটোলৈকে মই যাওঁগৈ। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকৰ মাজৰ পৰা গতিকে বিদায় ল'ব ওলাইছোঁ। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ লগত সদায় এনেদৰে জড়িত হৈ থাকক। এণ্ড লাভ ইউ এভৰিৱান। চি ইউ চুন।